4,000 পঠিয়াই দিওঁ মই পাছত 1,000 পাব পাছত ক'ৰ পৰা আহিব তোমাৰ যিটোৱে চাকৰি বাহিৰাটো নায়েই ইমান ক'লো কিবা এটা কৰা নাই মাৰ দৰৱখিনিতো সমানে ইম্পৰ্টেণ্ট তাই থাকে দিল্লী পঢ়ি আছে তাতে ছোৱালী মানুহ তাই বাৰু ক'ৰ পৰা মেনেজ কৰিব কোৱাচোন কিন্তু মাক তই মাৰি পেলোৱা নাইতো এই পাগল হ'ল বুজিছা সঁচাকৈ পাগল হ'ল তুমি উচাত মাৰি উঠিলা যে তুমিয়ে কিবা এটা কৰিলা তোমাৰ ঘৰৰ মানুহখিনিৰ লগত মিলি কথা চাই চিতি ক'বা বুমনি আমাৰ ঘৰৰ মানুহক কিয় টানিছা কলৈ যোৱা তোমাক দেখি মোৰ এনে লাগিছে তুমিয়ে এইবিলাকৰ আচল খনি দাদা মোক মই এটা কথা কওঁ মা হেৰুৱা মূলতে কিন্তু এই মানুহজনী তই জীৱনত ডাঙৰ ভুল কৰিলি দাদা এই মানুহজনীক বিয়া কৰাই হয়তো হয় বুমনি এয়া নথকা হ'লে মই মাৰ সমস্ত দুখ মোক কাণ পাতি ল'ব পাৰিলোঁ এতিয়া মোৰ মনত এটা ডাঙৰ প্ৰশ্ন মা ডাঙৰ নে পত্নী তথাপি মইতো কথা দিছো মই মাক বিচাৰি আনিমেই দাদা তই মাক বিচাৰি আন মই এবাৰ একো নকওঁ দাদা তই যি কৰিব লাগে মই তাকে কৰিম দাদা তই যদি মাক এবাৰ শিকলিও মানিত মই একো নকওঁ দাদা তই মাত্ৰ মাক বিচাৰি আন দাদা বিচাৰি আন দাদা মইতো কথা দিলো বুমনি মইতো মই বিচাৰি আনিমেই আৰু যদি দৰকাৰ হয় মই এওঁকো বাদ দি দিম তই নাকান্দিবি বুমনি তই নাকান্দিবি মই বিচাৰি আনিমেই মই আনিম বুঢ়া বয়সটো আগতেই ভাল আছে বানক প্ৰশ্ন বনলে মানুহ গুচি গৈছিল বাঘ সিংহ খাই শেষ নহ'লে সেই উত্তৰ মেৰুত থকা এস্কিমোবোৰৰ দৰে 50 বছৰ হ'লে তেওঁলোকক বৰফৰ ঘৰৰ পৰা উলিয়াই বাহিৰত থৈ দিয়ে ঠাণ্ডাত থৈ আমাৰ ইয়াতো এখন আইন থকা হ'লে বুঢ়া বুঢ়ী মানুহক মাৰি পেলাব পৰা পাগলৈ হৈছো নেকি এই বুঢ়া বুঢ়ী হ'ল বুলি মাক দেউতাকক মাৰি পেলাব পাৰি নেকি মা মোৰ কাৰণে জীৱনটো পাঠ কৰিলি মা তই এতিয়া মোৰ কাৰণে মৰি থাক মা তই মৰি থাক অন্তত সকলোৱে শান্তিত থাকিব মা তই মৰি থাক মা তই মৰি থাক বৰ সোৱাদ হৈছে পায়স হেৰি না বুমনি তই এনেকে মাজে মাজে পায়স ইহঁতি পায়স চায়স একোৱেই নবনায় মা অতুলৰ ভাৱত অভিনয় কৰিলে ৰাণাজ্যোতি বৰুৱা শেৱালীৰ ভাৱত অভিনয় কৰিলে বৰ্ণালী বৰুৱা মানসীৰ ভাৱত অভিনয় কৰিলে